নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল আজি আমি ব্লেক ৰাইচ মানে কোলা চাউলৰ পায়স বনাম এইখিনি কোলা চাউল দেখিছে কোলা চাউল আমাৰ হেলথৰ কাৰণে খুবেই ভাল ইয়াত ভৰপূৰ মাত্ৰাত এন্টিঅক্সিডেন্টছ ভিটামিনছ আৰু ফাইবাৰ থাকে এটো আসলতে মণিপুৰৰ হয় কোলা চাউলটো মণিপুৰী কোলা চাউল বুলিও কোৱা যায় ইয়াক আৰু চাখাও বুলি কয় লোকেল ল্যাঙ্গুৱেজত তাত তো আজি আমি ইয়াৰ ক্ষীৰ বনাম এটা নতুন ষ্টাইলত তো বলকচোন ভিডিওটো ষ্টাৰ্ট কৰোঁ মই চাউলখিনি ভালকৈ ধুই লৈছোঁ ধুই পেলাই ইয়াত টুকি থৈ দিছোঁ টুকি ইয়াক যেতিয়া শুকাই যাব শুকালে পাউডাৰ কৰি ল'ম দুটা আপেল লৈছোঁ মই আৰু ইয়াক সৰু সৰুকৈ কাটি ল'ম দুটা ইলাচি গুৰি কৰি লৈছোঁ ব্লেক ৰাইচখিনি আমি পাউডাৰ বনাই ল'লোঁ এয়া মই এটা কেৰাহী এটাত আধা লিটাৰ গাখীৰ লৈ লৈছোঁ গেছটো জ্বলোৱা নাই গাখীৰখিনি আধা লিটাৰ লৈ তাত মই এতিয়া যিখিনি পাউডাৰ কৰি থৈছিলোঁ সেইখিনি মিক্স কৰি দিম নহ'লে পিছত কি হয় গোটা বান্ধি যাব পাৰে যেতিয়া গৰম গাখীৰত মই পাউডাৰখিনি মিক্স কৰিম তেতিয়া গোটা বান্ধি যাব সেইকাৰণে ঠাণ্ডাতে মই মিক্স কৰি ল'ম মই এটা কেৰাহীটো গেছত উঠাই দিছোঁ এতিয়া লাহে লাহে লৰাই থাকিলে হ'ল এইখিনি এইটো চাউল আসলতে সিজিবলৈ অলপ টাইম লাগে সেইকাৰণে আজি আমি অলপ নতুন ষ্টাইলত বনাইছোঁ পাউডাৰ কোলা চাউলটো যেতিয়া গাখীৰত আমি এইদৰে পগাওঁ তেতিয়া কালাৰটো অলপ পাৰ্পল কালাৰৰ দৰে হৈ কৰি থোৱা ইলাচি কেইটা দি দিছোঁ এতিয়া আমি ইয়াত কাটি থোৱা আপেলখিনি এড কৰি দিম খিচমিচ কেইটাও এড কৰি দিছোঁ এতিয়া চেনিখিনি এড কৰি দিব চেনিটো আপোনালোকৰ টেষ্ট মতে দিলেই হ'ল এতিয়া গেছটো অফ কৰি ঘিউ 1 চামুচ দি দিব তেতিয়া টেষ্টটো খুব ভাল হয় আৰু আমাৰ কোলা চাউলৰ নতুন ষ্টাইলত বনোৱা পায়স ৰেডি হৈ গ'ল এয়া আমাৰ কোলা চাউলৰ পায়স ৰেডি হৈ গ'ল ওপৰত অকমান এনেকৈ আপেল দি আপোনালোকে গাৰ্নিশ কৰি ল'ব মই চেৰি এটাও দি দিছোঁ ওপৰত দেখিবলৈ ভাল হয় তেতিয়া আজি এই কোলা চাউলৰ পায়সৰ ৰেচিপিটো যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ